ধুবুৰী জিলা পৰিষদ গঠন কৰাত কোন হ'ব কিংমেকাৰ? ফৰিদা ইয়াছমিন মিয়ানে সফুৰা খাতুন। কাৰ ভাগ্য হ'ব সলনি? অৱশেষত বিতৰ্কৰ অৱসান ঘটাই ধুবুৰী জিলা পৰিষদ কংগ্ৰেছৰ দখললৈ যাব বুলি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ উপসভাপতি তথা ধুবুৰী জিলাৰ তত্ত্বাৱধায়কে ঘোষণা কৰে। উল্লেখ্য যে সমষ্টি নিৰ্ধাৰণৰ পূৰ্বে ধুবুৰী জিলা পৰিষদৰ আসনৰ সংখ্যা আছিল ২৪খন। তাৰ ভিতৰত কংগ্ৰেছ দলে ১৯খন আসন লাভ কৰি ধুবুৰী জিলা পৰিষদ গঠন কৰিছিল। এইবাৰ সমষ্টি নিৰ্ধাৰণৰ পিছত ধুবুৰী জিলা পৰিষদৰ আসনৰ সংখ্যা হৈছে ২০খন আৰু ইয়াৰ ভিতৰত কংগ্ৰেছ দলে ১০খন আসন লাভ কৰি একক সংখ্যা গৰিষ্ঠ দলৰ স্থান লাভ কৰিছে। শেহতীয়াকৈ পঞ্চায়ত নিৰ্বাচনত জিলা পৰিষদৰ ২০খন আসনৰ ভিতৰত কংগ্ৰেছে 10খন, বিজেপিয়ে 5খন, AIDF-এ 3খন, নিৰ্দলীয় প্ৰাৰ্থী 1খন আৰু ৰাইজৰ দলে 1খনকৈ আসন লাভ কৰিবলৈ সক্ষম হৈছিল। ৰাইজৰ দল অথবা নিৰ্দলীয় বিজয়ী প্ৰাৰ্থীৰ সমৰ্থনত ধুবুৰী জিলা পৰিষদ গঠন কৰি কংগ্ৰেছ দলে চমক প্ৰদৰ্শন কৰিব। আপোনাৰ পৰিচয় দিব। মই নৃপেন ঠাকুৰীয়া, ভাইচ প্ৰেচিডেণ্ট APCC, ইনচাৰ্জ ধুবুৰী ডিষ্ট্ৰিক্ট কংগ্ৰেছ কমিটি। আজি মই বিশেষভাৱে আপোনালোক আটাইকে ধন্যবাদ জনাইছোঁ। আপোনাৰ জৰিয়তে আপোনাৰ যিটো চেনেল আছে তেওঁলোককো মই ধন্যবাদ জনাইছোঁ যে আপোনালোকে আজি আহি মোৰ ওচৰত যিটো আমাৰ বৰ্তমান সময়ত মই আহিছোঁ একমাত্ৰ কথা যে আমাৰ ইয়াতে পঞ্চায়ত ইলেকশ্যন হৈ গ'ল আৰু পঞ্চায়ত ইলেকশ্যনৰ কাৰণে আমি ইতিমধ্যে আমি এক প্ৰকাৰ বেলেগ দলতকৈ মেজৰিটিয়ে পাইছোঁ আৰু এইটো আমাৰ কাৰণে ভাল যে ডিলিমিটেশ্যনৰ আগতে ইয়াতে ২৪খন আসন আছিল আৰু আমি ২৪খনৰ ভিতৰত ১৯খন পাইছিলোঁ। ১৯খন পাই আমি জয়লাভ কৰিছিলোঁ আৰু আমাৰ ZPC গঠন হৈছিল, AP-বিলাক গঠন হৈছিল। কিন্তু এইবাৰ আফটাৰ ডিলিমিটেশ্যন আমাৰ 20খন হ'ল ZPC আৰু 20খনৰ ভিতৰত আমি 10খন পালোঁ। বাকী বিজেপিয়ে পালে 6খন আৰু 5খন আৰু AIDF-এ পালে 3খন, ৰাইজৰ দলে 1খন পালে আৰু 1খন থাকিলে নিৰ্দলীয় ইণ্ডিপেণ্ডেণ্ট। ধুবুৰী জিলা পৰিষদ কোনে গঠন কৰিব বুলি আপুনি ভাবে? নাই ডেফিনেটলি আমি যিহেতুকে মেজৰিটি আছোঁ, কংগ্ৰেছে নিশ্চয় আমি ধুবুৰী জিলা পৰিষদ গঠন কৰিম। এইটোত কোনো আৰু হেৰি নাই, লোকঢাক নাই, কাৰণ আমি 10খন আসনলৈ মেজৰিটি পাইছোঁ। গতিকে 10খনৰ ঠাইত আমি আৰু হয়তো আমাক ৰাইজৰ দলেও সহযোগ কৰিব পাৰে, ইণ্ডিপেণ্ডেণ্টেও সহযোগ কৰিব পাৰে, তেতিয়া আমাৰ কোনো আমি নিশ্চিন্ত সেইকাৰণে যে আমি তেওঁলোকৰ লগত কথা পাতিম। কাৰণ আমাৰ প্ৰেচিডেণ্ট APC প্ৰেচিডেণ্ট ভূপেন বৰা ডাঙৰীয়া দিল্লীত আছিল। যোৱাকালি তেওঁ ৰাতি আহি পাইছে দিল্লীৰ পৰা গুৱাহাটী আৰু তেওঁৰ লগত মই ৰাতিয়ে ইয়াৰ পৰা মই ধুবুৰীত আছোঁ বৰ্তমান। ধুবুৰীৰ পৰাই তেওঁৰ লগত মই কণ্টেক্ট হৈছে। তেওঁ কৈছে যে ঠিক আছে, মই আজি লখিমপুৰ, তেওঁ আজি লখিমপুৰলৈ গৈ আছে। এতিয়াও ৰাতিপুৱা কথা হ'ল লখিমপুৰৰ পৰা 24 তাৰিখে তেওঁ কলিকতা যাব। কলিকতাৰ আচলতে ধুবুৰী জিলা পৰিষদৰ সভানেত্ৰীৰ পদত কোন অধিষ্ঠিত হ'ব বুলি ভাবে আপুনি? নহয়, আমি কংগ্ৰেছ দলে দৰকাৰ হ'লে এৰা ধৰাৰ মাজেদি আমি নিশ্চয় গঠন কৰিব লাগিব। কাৰণ যিহেতুকে আমি 10জন আছে, 10জনৰ ভিতৰত অন্তত মই ভাবোঁ আমি আগতেও বিচাৰিছিলোঁ, তেওঁ বাৰু টিকটৰ পৰা বঞ্চিত হ'ল, যাৰ কাৰণে তেওঁ নিৰ্দলীয় হিচাপে। কি নাম তেখেতৰ? তেওঁৰ নাম ফৰিদা ইয়াছমিন। কংগ্ৰেছ দলে ফৰিদা ইয়াছমিনক বিচাৰে নেকি সভাপতি হিচাপে? দৰকাৰ হ'লে আমি বিচাৰিম যদি আমাৰ গঠন কৰিবলগীয়া হয়। সেইটো কথা নাই, মই কিন্তু এইটো মই খাটাং কৰি ক'ব নোৱাৰোঁ, কাৰণ এইটো প্ৰেচিডেণ্টে ডিচিশ্যন ল'ব, এইটো মোৰ ডিচিশ্যন নহয়। আৰু ২৭ তাৰিখে প্ৰেচিডেণ্টৰ লগত মই বহিম গুৱাহাটীত আৰু তেতিয়া সিদ্ধান্ত ল'ব। তেওঁ যদি বিচাৰে যে আমি বেলেগক আনি পেলাই হ'লেও আমি গঠন কৰিম, তেতিয়া সেইটো কথা। কিন্তু আমাৰ এতিয়ালৈকে অন্তত 10জনৰ ভিতৰত আমি 10জন আমাৰ মেজৰিটি। গতিকে আমি আমাৰ ভিতৰতে চাম, আমি চেষ্টা কৰি কোন হয়, কাক কৰিব পাৰোঁ। কিন্তু আমি তেওঁলোক দুজনক আনিব লাগিব, তেতিয়া থাকিব। নহ'লে তেওঁলোক দুজন যদি সেইফালে গুচি যায়, তেওঁলোকৰো 10জন হ'ব, আমাৰো 10জন হ'ব, তেতিয়া কথাটো খেলি মেলি হ'ব। তো সেইকাৰণে তেওঁলোকৰ লগত আমি কথা পাতিম আৰু এইটো প্ৰেচিডেণ্টে নিজে স্বয়ং কথা পাতিব। মই যদিও ইয়াৰে তত্ত্বাৱধায়ক ইনচাৰ্জ, কিন্তু তথাপিও প্ৰেচিডেণ্টে ২৭ তাৰিখে মোৰ লগত বহিম বুলি কৈছে, গুৱাহাটীত বহিম আৰু বহি আমি কথাবিলাক। মানে এক কথাত ক'বলৈ গ'লে ধুবুৰী জিলা পৰিষদ কংগ্ৰেছ দলে গঠন কৰিব? নিশ্চয়, এৰা ধৰাৰ মাজত হ'লেও গঠন কৰিব। ধুবুৰীৰ পৰা নুৰুল আমিনৰ ৰিপৰ্ট, এনি ভাৰত 24।